এই 11-12 দুবছৰ ভালকৈ কষ্ট কৰ এণ্ড তাৰপাছত লাইফ IITত মানে ছেটেল হৈ যাব। কিন্তু যিদিনা IIT এডমিশ্যনৰ কাৰণে গৈছিলোঁ সেইদিনা প্ৰফেচৰজনে আমাক ক'লে যে এতিয়া তোমালোকৰ আচল ফাইট ষ্টাৰ্ট হ'ব। হে এইটো কি আমাক দুবছৰ মিছা ক'লে তাৰমানে। আমি আৰম্ভ কৰিছিলোঁ জাষ্ট ভাবি পেলাই যে এটা এণ্টাৰটেইনিং ফিল্ম বনাম, কিন্তু যে ইমান যে অসমৰ পপ কালচাৰৰ পাৰ্ট বনি যাব ফিল্মখন, অলমষ্ট ডেকা ল'ৰা ছোৱালী অলমষ্ট চবেই চাব ফিল্মখন, সেইটো আমি ভবা নাছিলোঁ। দ্য মেইন পইণ্ট বিং দেৰ আৰ ন' শ্বৰ্টকাটছ টু ছাকচেছ ইন লাইফ। ডিটেইল ষ্টাডি লাগিবই, এণ্ড যদি কোনোবাই পৰিশ্ৰম কৰি উইথ ডিটাৰমিনেশ্যন ডিচিপ্লিন লৈ যদি লাগি থাকে, কনচিষ্টেণ্টলি লাগি থাকে ফৰ ছেভাৰেল ইয়াৰ্ছ, তেতিয়া লাইফত ছাকচেছ এচিভ কৰিব পাৰিব। বাট এই গোটেইখিনি কিহৰ কাৰণে আছিল? ফৰ দ্য পাৰফেকশ্যন দেট উই ৱান্টেড ইন দেট শ্বট। হাই, মোৰ নাম কেনি বসুমতাৰী। মই এজন ফিল্ম মেকাৰ এণ্ড এক্টৰ এণ্ড ৰাইটাৰ, mostly known for the local Kung Fu films, Local Kung Fu 1, Local Kung Fu 2 আৰু Suspended Inspector বড়ো বনাইছোঁ। মই ডাঙৰ দীঘল হৈছিলোঁ গুৱাহাটী, তেজপুৰ এণ্ড লখিমপুৰত। ক্লাছ 8ত স্কুলত আমি চুজ কৰিবলগা আছিল যে হিন্দী ল'ম নে অসমীয়া। মই অসমীয়া ল'লোঁ, কিন্তু মোৰ বিশেষ ভাল নম্বৰ নাহিল। চ' ক্লাছ 9ত যেতিয়া পালোঁ, ছেইণ্ট মেৰী স্কুল লখিমপুৰলৈও ট্ৰান্সফাৰ হ'লোঁ, তেতিয়া মই ভাবিলোঁ যে হিন্দী লৈ ল'ম। এতিয়ালৈকে মোৰ স্কুলত একাডেমিক ৰেকৰ্ড ভাল আছিল। ক্লাছ 4, 5, 6ত মই ফাৰ্ষ্ট ৰেংক পালোঁ, এণ্ড ক্লাছ 7, 8ততো 3rd নে 4th ৰেংক কিবা তেনেকুৱাই আছিল। ক্লাছ 9ত কি হ'ল, সেই এবছৰ গেপ থকাৰ কাৰণে যেতিয়া হিন্দী ল'লোঁ, প্ৰথম ইউনিট টেষ্টত 13 out of 50 পালোঁ, এণ্ড এডভান্স মেথছত 10 out of 50। চ' মোৰ লাইফত এইকেইটা আছিল প্ৰথমবাৰ ৰিপৰ্ট কাৰ্ডত লাল নিচান, ফাৰ্ষ্ট টাইম। এইটো মই ৰিপৰ্ট কাৰ্ডটো যেতিয়া পালোঁ, মই চাই পেলাই ভাবিছিলোঁ ইয়ে কিয়া হে, কি এইটো কি বস্তু, মই কেনেকৈ পালোঁ। কিন্তু মই জানিছিলোঁ যে এক্সামকেইটা বেয়া হৈছিল, এণ্ড ঘৰত গৈ গালি চালি খাব লাগিব। চ' চাইকেল চলাই ঘৰলৈ গ'লোঁ, এণ্ড দেন ঘৰত দেখালোঁ যে এইটো হৈছে। চ' মই দেউতাই অবভিয়াছলি গালি পাৰিলে নাই, মোৰ মনত নাই, কিন্তু টিউশ্যন ফিক্স কৰা হ'ল হিন্দী আৰু মেথছৰ কাৰণে, এডভান্স মেথছৰ কাৰণে। হিন্দী শিকিবলৈ মই তাৰপাছত বহুত কষ্ট কৰা আৰম্ভ কৰিলোঁ। হিন্দী টিউশ্যন আমাৰ স্কুলৰে টিচাৰৰ পৰা ল'লোঁ, মেডাম প্ৰতিভা ৰাজবংশী। এণ্ড টিউশ্যন লোৱাৰ বাহিৰে হিন্দী নিউজ পেপাৰ লোৱা আৰম্ভ কৰিলোঁ, হিন্দী মেগাজিন লোৱা আৰম্ভ কৰিলোঁ, ইংলিছ হিন্দী ডিকশ্যনেৰী ল'লোঁ, হিন্দী ইংলিছ ডিকশ্যনেৰী ল'লোঁ। ইনফেক্ট এটা ইংলিছ হিন্দী পকেট ডিকশ্যনেৰী লৈ পেলাই মই ঘূৰিছিলোঁ ফৰ কুৱাইট ছাম টাইম। এণ্ড যেতিয়া কিবা এটা ৱৰ্ড মনত আহে ইংলিছত, এইটো হিন্দীত বা কি কয়, এইটো খুলি চাইছিলোঁ। এতিয়া মোৰ মনত আছে যে মোৰ ফ্ৰেণ্ড এজনৰ লগত, মোৰ বেষ্ট ফ্ৰেণ্ড আনন্দ পাল সিং, আৰু আমাৰ থাৰ্ড বেষ্ট ফ্ৰেণ্ড ৰবিন, আমি ৰবিনৰ ঘৰৰ বাহিৰত আছিলোঁ। এণ্ড মোৰ ছাডেনলি মনত পৰিলে, অ'কে ইয়াক বাহিৰৰ পৰা কি কি গালি দিব পাৰি। মই খুলি চালোঁ, এণ্ড দেন তাৰপিছত দেখা পালোঁ টাট্টি। তেতিয়া মই গম পালোঁ টাট্টি মিনিংটো, ভাই টাট্টি বাহাৰ নিকল। অফক'ৰ্ছ এইটো ক'বলগীয়া কথা নাছিল, বাট তেনেকৈ শিকিলোঁ আৰু লাহে লাহে ডিকশ্যনেৰী খুলি। চ' তেনেকৈ আৰু কি কৰিলোঁ মই, যিখিনি হিন্দী গ্ৰামাৰ যিখিনি ৰুলছ আছিল, ফৰ এক্সাম্পল পুলিং ষ্ট্ৰিলিং, সেইটো আটাইতকৈ ডাঙৰ কনফিউজন আছিল যে পুলিং কি হয়, ষ্ট্ৰিলিং কি হয়। চ' যিকেইটা এটা ৰুল আছিল যে আই, তা, ৱট, হট, এইকেইটা যিকেইটা শব্দ এইকেইটাত এণ্ড হয় সেইকেইটা ষ্ট্ৰিলিং হয়। ফৰ এক্সাম্পল তনহাই, আইত এণ্ড হয়, চ' সেইটো ষ্ট্ৰিলিং। চ' এই শ্বৰ্টকাটকেইটা মই লিখি থৈছিলোঁ আৰু ৱালত চিপকাই থৈছোঁ যে এইকেইটা শ্বৰ্টকাট শিকিব লাগে, মনত ৰাখিব লাগে। চ' এনেকৈ মই দুবছৰ কষ্ট কৰি ফাইনেলি যেতিয়া ক্লাছ 10ৰ প্ৰি টেষ্ট আহিল, মেট্ৰিকৰ আগৰ ছিলেকশ্যন টেষ্ট, তাত মই ক্লাছত হায়েষ্ট পালোঁ হিন্দীত 81। চ' এইটো এটা মোৰ কাৰণে খুব এটা ডাঙৰ এচিভমেণ্ট হ'ল, যে ফ্ৰম ফেইলিং টু টপিং ইন দ্য ক্লাছ। এইটো মই আই গেছ কিবা এটা যিটা ধৰিছিলোঁ যে এইটো মই হিন্দীত ভাল কৈয়ে এৰিম। চ' মই সেই দুবছৰ ভালকৈ কষ্ট কৰাৰ কাৰণে এইখিনি পালোঁ। এণ্ড আই থিংক লাইফত সেইটোৰ পৰা এটা ৰিয়েলাইজেশ্যন পালোঁ যে শ্বৰ্টকাট ল'ব নালাগে লাইফত। মই এইটো ৰিয়েলাইজ কৰিছিলোঁ যে এক্সামৰ কাৰণে যেতিয়া প্ৰিপেয়াৰ কৰোঁ, যদি কিবা এটা ছাবজেক্ট এইটোৱে হ'ব, এইখিনি এৰি দিওঁ, এইখিনি নাহে, সেইখিনিয়ে আহে, ইনএভিটেবলি এইটোৱে হয়। চ' মই ৰিয়েলাইজ কৰোঁ যে নাই, একো এৰিব নোৱাৰি চিলেবাছৰ পৰা, গোটেইখিনি পঢ়িব লাগিব। তাৰপাছত IITত গৈ পালোঁ। 11 and 12ত HS ভালকৈ পঢ়া শুনা কৰিলোঁ।
তাত আই থিংক তাত যিমান পাৰোঁ শ্বৰ্টকাটছ নল'লোঁ, ভালকৈ পঢ়িলোঁ, গোটেই চিলেবাছখিনি পঢ়িলোঁ এণ্ড IITত গৈ পালোঁ। তেতিয়ালৈকে মই স্কুলত টপাৰ আছিলোঁ। HSতো যদি মই আৰু যদি জাষ্ট 10 মাৰ্কছ বেছিকৈ পালোঁ হয়, মই ষ্টেণ্ড কৰিলোঁ হয় হায়াৰ ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীমত। চ' মই নিজকে খুব ভাগু বস্তু বুলি ভাবি IITত গ'লোঁ। দেন IITত যেতিয়া মই লাইনত থিয় আহিছিলোঁ এডমিশ্যনৰ সময়ত, সন্মুখৰ ল'ৰাটোক সুধিলোঁ যে পাৰ্চেণ্টেজ কিতনা থা HS মে? ই ক'লে 98। তাৰপাছত নুসুধিলোঁ আৰু কাকো, মোৰ মাত্ৰ 80.4 আছিল। ষ্টেট বৰ্ডত এনেও ইমান বেছিকৈ নাপায়। চ' IITত গৈ পাই কি হ'ল, ইনফেক্ট IIT যোৱাৰ আগত মানুহে আমাক কৈছিল যে এই 11-12 দুবছৰ ভালকৈ কষ্ট কৰ এণ্ড তাৰপাছত লাইফ IITত মানে ছেটেল হৈ যাব। কিন্তু যিদিনা IIT এডমিশ্যনৰ কাৰণে গৈছিলোঁ, সেইদিনা প্ৰফেচাৰজনে আমাক ক'লে যে এতিয়া তোমালোকৰ আচল ফাইট ষ্টাৰ্ট হ'ব। মই বোলে হে এইটো কি, আমাক দুবছৰ মিছা ক'লে তাৰমানে। তাৰপিছত IIT দিল্লীত এডমিশ্যন ল'লোঁ। তাত গৈ পাই দেখিলোঁ কথাটো সঁচাই কৈছিল দেখোন প্ৰফেচাৰজনে, ইয়াতহে দেখোন বেছি পঢ়িব লাগিব এতিয়া। এই ডাঙৰ ডাঙৰ কিতাপ, এই দীঘল দীঘল ফৰ্মুলা। পাছত গম পালোঁ যে অ'পেন বুক আছিল কিছুমান এক্সাম, মানে ফৰ্মুলাৰ শ্বীটটো বেলেগকৈ দি দিয়ে। তথাপিও মানে তাত গৈ পাই ৰিয়েলাইজ কৰিলোঁ যে নেক্সট লেভেল ইণ্টেলিজেঞ্চ কি বস্তু হয়। এণ্ড ফৰ এক্সাম্পল মই কম্পিউটাৰ্ছত খুব ভাল আছিলোঁ। ক্লাছ 8লৈকে স্কুলত আছিল কম্পিউটাৰ্ছ। মই প্ৰায় 100 পায়ে থাকোঁ কম্পিউটাৰ্ছত, 100 আউট অফ 100। চ' তাত যেতিয়া গ'লোঁ, ফিজিক্সত গেলা মাৰিলোঁ, মেথছতো ফেইল মাৰিলোঁ, কেমিষ্ট্ৰিত যেনে তেনে পাছ কৰিলোঁ। কম্পিউটাৰ পেপাৰ মই ভাবিলোঁ কম্পিউটাৰটো অলপ পাৰিম চাগে, কিন্তু লিখোঁতে নোৱাৰোৱেইচোন, বহুত টান। তাৰপাছত মোৰ কাষত যিজন বহি আছিল, মই তাক সুধিলোঁ পেপাৰ টাফ থা না? সি ক'লে নেই। নহয় নেকি? তাৰপাছত যেতিয়া ৰিজাল্ট দিলে, 60ৰ ভিতৰত মই পালোঁ 10.5 আৰু সি পালে 52। সি আছিল অল ইণ্ডিয়া IIT এণ্ট্ৰেঞ্চৰ ৰেংক 3। চ' মানে নেচাৰেলি চোকা, প্ৰভু ঈশ্বৰ তোমালোকেই পাৰা আৰু। দেন তাৰপাছত IITত মোৰ চিকেন পক্স হৈ গ'ল ছেকেণ্ড ছেমিষ্টাৰত এণ্ড মই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজতহে বেছি ধ্যান দিয়া আৰম্ভ কৰিলোঁ। পঢ়া শুনা কৰিবলৈ মনেই নগ'ল। এণ্ড দেন লাষ্ট আল্টিমেট ষ্ট্ৰটো মোৰ মনত আছে, দ্য লাষ্ট ষ্ট্ৰ, সেইটো থাৰ্ড ইয়েৰত এটা কোৰ্চ আছিল এপ্লাইড মেকানিক্স 120। সেইটো চবেই লয় এনেই জাষ্ট মানে পাছ কৰিবলৈ। তাত ছিষ্টেম এটা আছে যে প্ৰতিটো কোৰ্চত ক্ৰেডিটছ কিছুমান থাকে এটা, আৰু টোটেল আমি 110 নে কিবা ক্ৰেডিটছ টোটেল জমা কৰিব লাগে কোৰ্চটো পাছ কৰিবলৈ, মানে ডিগ্ৰীটো পাছ কৰিবলৈ। চ' সেইটো কোৰ্চত 5 ক্ৰেডিটছ আছিল আৰু চবে কয় যে এইটো আটাইতকৈ ইজি কোৰ্চ, এইটো কৰিলে হ'ল, এনে পাই যাবি। হয়, অ'কে ঠিক আছে, কৰিলোঁ। চ' কি হ'ল, ফাৰ্ষ্ট ইউনিট টেষ্ট, ছেকেণ্ড ইউনিট টেষ্ট হৈ গ'ল, অকল ফাইনেল এক্সাম বাকী আছিল। আৰু ফাইনেল এক্সামৰ আগত মোৰ টোটেল মাৰ্কছ আছিল 28। চ' মোক মাত্ৰ 2 নম্বৰ লাগে আৰু পাছ হ'বলৈ। চ' মই সিমানেই পঢ়িলোঁ, একদম জোখত পঢ়িলোঁ যে মোক 2 নম্বৰহে লাগে, যিখিনি 2-3 নম্বৰ মানৰ যে 5-10 মাৰ্কছ পালে হৈ যাব, মোৰ পাছহে কৰিব লাগে। চ' মই সিমানেই পঢ়িলোঁ আৰু পেপাৰো সিমানেই লিখিলোঁ। তাৰপাছত যেতিয়া ৰিজাল্ট আহিল, IIT দিল্লীত এতিয়া এটা খাচ বস্তু আছে যে প্ৰফেচাৰ্ছবোৰে পাছ মাৰ্কটো চেঞ্জ কৰিব পাৰে। চ' কি হ'ল, মই পালোঁ টোটেল 33, কিন্তু প্ৰফেচাৰজনে পাছ মাৰ্কটো 35 কৰি দিলে আৰু আকৌ মই খাই গ'লোঁ বাঁহ। চ' সেইটো মোৰ এটা ডাঙৰ শিক্ষা আৰু এটা পাই গ'লোঁ যে লাইফত শ্বৰ্টকাটছ ল'ব নালাগে। আৰু আই থিংক সেইদিনাৰ পৰাই মই IIT পঢ়া শুনাটো বাদেই দি দিলোঁ এণ্ড এবছৰ পাছত মই গুৱাহাটী উভতি আহিলোঁ। চ' তাৰপাছত গুৱাহাটীত অকণমান 3 বছৰমান আছিলোঁ। ইয়াত এজ এ নিউজ ৰিডাৰ কাম কৰিলোঁ NETVত। এণ্ড দেন এদিন মামা এজনৰ লগত ডিছকাছ কৰি আছিলোঁ, মহেশ মামা, এণ্ড মই তেওঁক ক'লোঁ যে আই এম কমফৰ্টেবল হিয়াৰ। তাৰপিছত তেওঁ ক'লে ইফ আই ৱাজ ইয়ৰ এজ আই উড নট বি কমফৰ্টেবল, আই উড বি ফাইটিং টু মেক মাই ড্ৰিমছ কাম ট্ৰু। তেতিয়া মই ভাবিলোঁ কথাটো হয় দেখোন, মোৰ আচল ড্ৰিম কি আছিল, ফিল্ম মেকাৰ হোৱা, ডিৰেক্টৰ হোৱা। সেইখিনি ড্ৰিমছ এচিভ কৰিবলৈতো মই বম্বে যাব লাগিব। চ' অ'কে ৰাইট। চ' তেতিয়া মই ভাবিলোঁ যে নাই, বম্বে গৈ পেলাই বম্বেতেই কাম কৰা ষ্টাৰ্ট কৰিব লাগিব। লাকিলি মোৰ ভাইটি আছিল। চ' তাতে বম্বেত মই লাহে লাহে কাম বিচৰা আৰম্ভ কৰিলোঁ এণ্ড অলপ চলপ কাম পোৱা আৰম্ভ কৰিলোঁ। এণ্ড 2-3 বছৰমান পাছত মই ডিচাইড কৰিলোঁ যে নিজে এখন ফিল্ম বনালে
মানে নিজে বনাব লাগিব কাৰণ এটা বস্তু ৰিয়েলাইজ কৰিলোঁ যে হয়তো নিজৰ ফিল্ম তাত বনাবলৈ হয়তো কোনোবা এজন ভাল ডিৰেক্টৰক বহুত বছৰলৈকে এছিষ্ট কৰিব লাগিব নাইবা নিজৰ দেউতাকৰ ঢেৰ কোটি টকা থাকিব লাগিব এক্সট্ৰা আৰু সেইটোতো মোৰ মা দেউতাৰ নাছিল চ' মই ভাবিলোঁ যে চলো নিজে এখন ফিল্ম বনাই লওঁ সৰু সুৰাকৈ সেইটো টাইমত DSLR জাষ্ট আৰম্ভ হৈছিল ফ্ৰেণ্ড এজনে এডভাইচ কৰিলে যে Canon 550Dটো কিনি ল সেইটোৰে ফিল্ম বনাব পাৰি চ' মায়ে কৈছিল যে 1 লাখ টকা স্পেয়াৰ আছে সেইখিনি টকাৰে যদি ফিল্ম বনাব পাৰোঁ তেনেহ'লে বনা অ'কে চ' কেমেৰাটো কিনিলোঁ 5,000 টকা ৰোড ভিডিঅ' মাইক এটা কিনিলোঁ আৰু সেইটোৰে আমি আৰম্ভ কৰিলোঁ লোকেল কুংফু বনোৱা এতিয়া আমাৰ হাতত মাত্ৰ 1 লাখ টকাৰ বাজেট আছিল আৰু তাৰ ভিতৰত 58,000 গ'লেই কেমেৰা আৰু মাইকৰ ওপৰত চ' আমি বাকীখিনি এতিয়া কেনেকৈ মেনেজ কৰোঁ আমি মই চাই ল'লোঁ আমাৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ মাজত কোন কোন ভাল এক্টাৰ্ছ আছিল চ' মোৰ ভাইটি ভাল এক্টাৰ এণ্ড মোৰ কাজন বনি যাক চবেই বঞ্জ বুলি চিনি পায় আজিকালি জনি মোৰ কাজন এই তিনিটা এতিয়া মোৰ ভাইটি টনি জনি এণ্ড বনি ইহঁতে এতিয়া হেভি বাজেট চেনেলটো চলায় চ' আমি সেই সময়তে মানে তেতিয়া আমি ভাবিছিলোঁ যে এইকেইজন ভাল এক্টাৰ ইহঁতক আমি ল'ম আমুক ৰোলত তাৰপিছত মোৰ ফ্ৰেণ্ডছ মোৰ মামা হ'ল কুংফু ইনষ্ট্ৰাক্টৰ ফিল্মত যিজনে মোৰ মামা ৰোল কৰিছে তেওঁ মোৰ নিজৰ মামা হয় 1 নম্বৰ মামা তেওঁৰ পৰাই মই আৰম্ভণিতে কুংফু শিকা আৰু তেওঁৰে ষ্টুডেণ্ট হ'ল উৎকল বিভাস যিয়ে ডুলু আৰু তানচেনৰ ৰোল প্লে কৰিছে লোকেল কুংফুত চ' তেওঁলোকৰ লগত চিনাকি আছিল আৰু আমি সৰু সুৰা ফাইট ভিডিঅ' অলপ বনায়ে থাকোঁ মাজে মাজে যেতিয়াই কাৰোবাৰ কেমেৰা পাওঁ চ' আমি ভাবিলোঁ যে এই সৰু সুৰা ফাইট যদি আমি এটা ফিল্মত 5-6টা ফাইট বনাওঁ এণ্ড তাৰ মাজত কিবা ভাল জমনি কাহিনী এটা সোমাই দিওঁ তেন্তে এটা ফিচাৰ বনি যাব চ' তেনেকৈ আমি আৰম্ভ কৰিলোঁ স্ক্ৰিপ্টখন ভালকৈ লিখিলোঁ চাই ল'লোঁ যে আমাৰ কি লোকেশ্যন আছে উৎকলৰ কাষত হিন্দী স্কুল এটা আছিল তাত চিনাকি আছিল চ' আমি ভাবিলোঁ ইয়াত 2টামান ফাইট শ্বুট কৰিম আৰু এটা ফিল্ড আছিল য'ত আমি ভাবিলোঁ এইটো এটা ভাল ভিউ এটা আছে ইয়াতো এটা ফাইট কৰিম 3জন মামা আছে যাৰ ঘৰ ইউজ কৰিব পাৰোঁ এই 3জন মামা ঘৰ ইউজ কৰিম চ' তেনেকৈ আমি ৰিচোৰ্চেছ চালোঁ কি আছে কাৰ গাড়ী আছে কি বাইক আছে এটচেট্ৰা ইয়াত আমি এটা বস্তু কিন্তু শ্বৰ্টকাট নল'লোঁ যে কাষ্টিংটো আমি বহুত চাই চিন্তি কৰিলোঁ অকল এটা ডায়লগ থাকিলেও সেই মানুহজনৰ আমি অডিশ্যন লৈছোঁৱেই যদিও আমি ভাবোঁ যে কোনোবা এজন মানুহ বহুত স্মাৰ্ট হয় ৰিয়েল লাইফত বহুত জমাই থাকিব পাৰে পাৰ্টিত ধুনীয়াকৈ কাহিনী ক'ব পাৰে কেমেৰা অন হোৱাৰ লগে লগে সেই মানুহজন কেতিয়াবা বহুত ষ্টিফ হৈ যাব পাৰে চ' আমি অলৱেজ অডিশ্যন ল'লোঁ সকলোৰে যদিও এটাই লাইন হয় ঐ হাগা লাগিছে নেকি ঐ সেই লাইনৰ কাৰণেও আমি অডিশ্যন লৈছোঁ চ' যেতিয়া মই কনভিন্স হৈছোঁ যে এইজন মানুহে এই ডায়লগটো ক'লে জমিব স্ক্ৰীণত তেতিয়াহে আমি তেওঁক কাষ্ট কৰিলোঁ চ' তেনেকৈ আমি আৰম্ভ কৰিলোঁ দুৰ্গা পূজা 2010ত এণ্ড অকণমান শ্বুট কৰিলোঁ তাৰপিছত মই আকৌ বম্বে গৈ পেলাই অলপ কাম কৰি অকণমান পইচা গোটাই আকৌ আহিলোঁ এনেকৈ অহা যোৱা কৰি ফিল্মটো আমি শ্বুটিংটো জুলাই নেক্সট ইয়েৰত কমপ্লিট কৰিলোঁ আমি টোটেল 100 দিন শ্বুট কৰিলোঁ 100 দিন হোল ডে নহয় উৎকলৰ স্কুল আছিল ধৰা তাৰ স্কুল শেষ হোৱাৰ পাছত আমি গোট খাওঁ 3টা বজাত ইপুটুকৈ ভাত খাই আহে তাৰপিছত আমি মাৰ খাওঁ চ' তেনেকৈ কৰি আমি 100 days অফ টোটেল শ্বুটিং কৰি পেলাই ফিল্মখন কমপ্লিট কৰিলোঁ এণ্ড চব ময়ে ওৱান মেন ক্ৰু আছিলোঁ প্ৰায় ডাইৰেক্টৰ ৰাইটাৰ ইলেক্ট্ৰিচিয়ান ৰান্ধনি ড্ৰাইভাৰ গোটেইখিনি কাম ময়ে হেণ্ডেল কৰোঁ মাজে মাজে এনেকুৱাও হৈছিল যে যিকেইদিন আমাৰ ফাইটিঙৰ শ্বুটিং আছিল মোৰ সন্মুখত এটা বেগ থাকে সেইটো হ'ল কেমেৰা বেগ কেমেৰা লেন্স এণ্ড এক্সেচৰিজ কেইটামান ট্ৰাইপড আৰু পিছপিনে থাকিব এটা বেগ য'ত থাকে আমাৰ ফাইটিঙৰ আৰ্ম গাৰ্ডছ এণ্ড চেষ্ট গাৰ্ডছ এণ্ড অল চ' এটা বেগ ইয়াত আৰু এনেকৈ চলাই যাম বাইক চ' এনেকৈ কৰি আমি ফিল্মটো কমপ্লিট কৰিলোঁ এণ্ড তাৰ পাছত আকৌ পোষ্ট প্ৰডাকশ্যনতো ময়ে ওৱান মেন আৰ্মি হ'বলগীয়া হ'ল এডিটিংটো চব ময়ে কৰিলোঁ কালাৰ কেনেকৈ কৰি ফ্ৰেণ্ড এজনে অলপ গাইড চাইড কৰি দিলে এণ্ড ভাইটি টনিয়ে সেই মিউজিকখিনি দিলে এণ্ড তেনেকৈ আমি কমপ্লিট কৰাৰ পাছত ৰিয়েলাইজ কৰিলোঁ যে হলত ৰিলিজ কৰিবলৈ আৰু 6-7 লাখ টকামান লাগিব এতিয়াতো 1 লাখ টকাত ফিল্মটো বনাই ল'লোঁ বাৰু বাট ৰিলিজ কেনেকৈ কৰিম চ' তেনেকৈ ফিল্মখন আমি বেলেগ ঠাইত বেলেগ মানুহক দেখুৱালোঁ এণ্ড দেন ফাইনেলি আমি পাই গ'লোঁ বম্বেতেই দুৰ্লভ বৰুৱাক লগ পালোঁ তেওঁ ফিল্মখন চালে আৰু ক'লে যে এইখন ভাল লাগিছে
মই ৰিলিজ কৰাই দিম চ' এনেইতো বহুত মানুহক লগ পোৱা যায় যি বহুত কথা কয় কিন্তু ফাইনেলি এজন এনেকুৱা মানুহক পালোঁ যি মানে হি ৱাজ এ মেন অফ হিজ ৱৰ্ড চ' দুৰ্লভ দাই যিখিনি পইচা লাগিল লোকেল কুংফু হলত ৰিলিজ কৰিবলৈ সেইখিনি তেওঁ ইনভেষ্ট কৰিলে তেওঁ বহুত লাগিলে গোটেই ফিল্মৰ ৰিলিজৰ কাৰণে এণ্ড ফাইনেলি ছেপ্টেম্বৰ 23rd 2013ত লোকেল কুংফু হলত মুকলি হ'ল এণ্ড সেইটো আই গেছ এটা ছেমি হেপী এণ্ডিং এটা হ'ল ফিল্মখনৰ কাৰণে তেতিয়া ইমান মানুহে হলত নেচালে বাৰু বাট পাইৰেটেড কপিটোহে বহুত মানুহৰ লেপটপে পেন ড্ৰাইভে এনেকৈ ঘূৰি মোবাইলে ফাইনেলি ঢেৰ মানুহে চালে এণ্ড যিখিনি মৰম আমি পাইছোঁ বিকজ অফ লোকেল কুংফু উই আৰ ভেৰি গ্ৰেটফুল ফৰ ডেট এণ্ড আমি আৰম্ভ কৰিছিলোঁ জাষ্ট ভাবি পেলাই যে এটা এণ্টাৰটেইনিং ফিল্ম বনাম কিন্তু যে ইমান যে অসমৰ পপ কালচাৰৰ পাৰ্ট বনি যাব ফিল্মখন অলমষ্ট ডেকা ল'ৰা ছোৱালী অলমষ্ট চবেই চাব ফিল্মখন সেইটো আমি ভবা নাছিলোঁ চ' আই গেছ মূল কথাটো মই এইটো ক'ব খুজিম যে লাইফত যিকোনো ফিল্ডত নহওক কিয় ছাকচেছফুল হ'বলৈ শ্বৰ্টকাট ল'ব নোৱাৰি যিমান যি নহওক কিয় কষ্ট কৰিবই লাগিব আৰু কষ্টটো এমাহ দুমাহৰ কথা নহয় কেইবাটাও বছৰ কষ্ট কৰিব লাগিব যেনেকৈ মই নিজেই লেচন এটা পাই গ'লোঁ হিন্দীত ছাকচেছফুল হ'বলৈ হিন্দীত ডিচেণ্ট এনাফ এক্সপাৰ্টিজ এটা পাবলৈ ভাল মাৰ্কছ পাবলৈ যে 2 বছৰ কষ্ট কৰিলোঁ সেইটো এটা লেচন পাই গ'লোঁ তাৰপাছত আমি ফিল্ম মেকিঙৰ ক্ষেত্ৰত আমি লোকেল কুংফু বনোৱাৰ আগতেই আমি এৰাউণ্ড 4-5 বছৰমান সৰু সুৰা মিউজিক ভিডিঅ' সৰু সুৰা ফাইট চিনছ শ্বুট কৰিছিলোঁ তেনেকৈ লাহে লাহে আমি এক্সপাৰ্টিজটো ইনক্ৰিজ কৰিলোঁ চ' যিয়ে ফিল নহওক কিয় যদি কোনোবাই চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব খোজে কি কৰিব লাগে মই নাজানো কিন্তু ডেফিনেটলি তাত বহুত ষ্টাডি কৰিব লাগিব ডিটেইল ষ্টাডি কৰিব লাগিব শ্বৰ্টকাট লৈ পেলাই কোনো চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব নোৱাৰিব যদি কোনোবাই ছিংগাৰ হ'ব খোজে তেনেহ'লে স্কেলছ প্ৰেক্টিছ কৰিব লাগিব ৰাগ ঠাট যি আছে চব ভালকৈ শিকিব লাগিব চ' দ্য মেইন পইণ্ট বিং দেৰ আৰ ন' শ্বৰ্টকাটছ টু ছাকচেছ ইন লাইফ ডিটেইল ষ্টাডি লাগিবই এণ্ড যদি কোনোবাই পৰিশ্ৰম কৰি উইথ ডিটাৰমিনেশ্যন ডিচিপ্লিন লৈ যদি লাগি থাকে কনচিষ্টেণ্টলি লাগি থাকে ফৰ ছেভাৰেল ইয়াৰ্ছ তেতিয়া লাইফত ছাকচেছ এচিভ কৰিব পাৰিব চ' লোকেল কুংফু বনাওঁতে যদিও আমাৰ টেকনিকেল নলেজ বহুত বেছি নাছিল আমি যিখিনি জানো সেইখিনিৰ ভিতৰত একদম মানে পাৰফেক্টলি কৰিবলৈ চেষ্টা কৰিছিলোঁ ফৰ এক্সাম্পল ফাইটিং চিন এটা আছে ইণ্টাৰভেলৰ জাষ্ট আগে য'ত উৎকল আৰু মোৰ মাজত ফাইট হয় চ' মই এফালৰ পৰা দৌৰি আহোঁ এণ্ড উৎকল এফালৰ পৰা দৌৰি আহে এণ্ড সি মোৰ চেষ্টত এটা ফ্লাইং কিক মাৰে চ' সেই ফাৰ্ষ্ট টেকটো যেতিয়া কৰিলোঁ ছুৱেটাৰটো অলপ পিছল আছিল চ' তাৰ জোতা ছুৱেটাৰত অলপ শ্লিপ খাই মোৰ ভৰিত লাগিল কিকটো এইটো বেয়াকৈ বিষালে কাৰণ উৎকল এনেও বহুত ষ্ট্ৰং মানুহ বাট অফক'ৰ্ছ আমি ৰিটেক ল'লোঁ তাৰপিছত আকৌ ৰিটেক ল'লোঁ এভৰি টাইম কিবা না কিবা সৰু সুৰা এটা থাকি যায় এবাৰ ধৰা কিকটো ঠিক জেগাত নালাগে এবাৰ কিক মৰাৰ পাছত সিও পৰি যায় আৰু এবাৰ বেলেঞ্চটো ঠিক নহয় কিবা এটা আৰু এবাৰ এংগলটো নিমিলিলে চ' তেনেকৈ আমি টেক লৈ 22টা টেক ল'লোঁ চ' সেইদিনা মই বুকুত 22টা লাট খালোঁ উৎকলৰ পৰা এণ্ড নেক্সট দিনা যেতিয়া ৰাতিপুৱা বিচনাত উঠিলোঁ তেতিয়া কি হৈ আছে চ' অবভিয়াছলি হেভি বিষ এটা হৈ আছিল বাট এই গোটেইখিনি কিহৰ কাৰণে আছিল ফৰ দ্য পাৰফেকশ্যন দেট উই ৱান্টেড ইন দেট শ্বট চ' আমি এইটোত শ্বৰ্টকাট লোৱা নাছিলোঁ আমি জানো যে আমি ইয়াতকৈ ভাল কৰিব পাৰোঁ আমি জানো যে আমাক কি লেভেল অফ পাৰফেকশ্যন লাগিছিল গতিকে আমি যেতিয়ালৈকে সেই লেভেলটো পোৱা নাই যিটো আমি বিচাৰিছিলোঁ আমি কেপ্ট অন ডুইং ইট এগেইন এণ্ড এগেইন চ' এই ক্ষেত্ৰতো মই ক'ব খোজোঁ যে আমি বহুত বেছি জনা নাছিলোঁ বাট আমি শ্বৰ্টকাট নল'লোঁ Tell us what you think about this video and don't forget to like, share and subscribe.